নমস্কাৰ আজি আমি শুনিম এহাল চৰাইৰ কথোপকথন কথা মমি বৰঠাকুৰ পাঠ তানবিদ ভাৰদ্বাজ তুমি মোক পাহৰি যাবা নেকি ধেই পাগলী হলি নেকি কিনো প্ৰশ্ন সুধিছ আমি মানুহ নহয় চৰাইহে আমি পাহৰি নাযাওঁ মানুহেহে মানুহক পাহৰি যায় তুমি বাৰু মোক বিয়াৰ পিছত বহুত শাসন কৰিবা নেকি এতিয়াৰ দৰে ভাল পোৱাবোৰ থাকিবনে আমাৰ কিয় নাথাকিব থাকিব কাৰণ চা আমাক চলিবলৈ এটিএম কাৰ্ড নালাগে এন্ড্ৰইড মোবাইল ফোন নালাগে এগালমান পইচা নালাগে আমি সদায় এনেদৰে হাঁহি হাঁহি থাকিম মুক্ত মনেৰে উৰিম ভাগৰিম জিৰণি ল'ম আকৌ দূৰ দিগন্তলৈ উৰা মাৰিম এদিন হঠাৎ মৰি থাকিম ধেই মৰাৰ কথানো কিয় কোৱা থাকিম দিয়া এনেকৈ জীয়াই বাৰু এটা কথা কোৱাচোন কি কথা তুমি বাৰু মানুহক ইমান কিয় বেয়া পোৱা মোৰ কিন্তু মাজে মাজে মানুহ হ'বলৈ মন যায় সিহঁতৰ ধুনীয়া ধুনীয়া ঘৰবোৰৰ দৰে ধুনীয়া ঘৰ সাজি তাত থাকিবলৈ মন যায় মইনো তোক কোনদিনা ক'লো মানুহ মই বেয়া পাওঁ বুলি মানুহ মই বেয়া নেপাওঁ কিন্তু কিছুমান মানুহৰ কামবোৰ বেয়া পাওঁ এই যে এইমাত্ৰ তই ক'লি মানুহৰ ধুনীয়া ঘৰবোৰৰ কথা ধুনীয়া ঘৰখন হ'লেইতো নহ'ব ঘৰখনত থকা মানুহবোৰ সুখীনে তই ভবাৰ দৰে সেইটোহে আচল কথা মই সেইবোৰ বুজি নাপাওঁ জানো তই একোৱেই বুজি নাপাওঁ বৰ আকৰি আজলি তই সেয়েহে কেতিয়াবা মোৰ ভয়ো লাগে ইছ তোমাৰ আকৌ কিহৰ ভয় এই মানুহৰ পাকচক্ৰত পৰি তই যদি উৰি গৈ সিহঁতৰ ঘৰতে পৰগৈ তোক যদি ফান পাতি ধৰি লয় কি হ'ব তইতো একো বুজিবই নোৱাৰ তুমিচোন আছা মোৰ লগত মোৰ একোৱেই ভয় নাই এইখিনি যে কথা ক'লি ইয়াকে কয় বিশ্বাস বুলি যি মানুহৰ মাজত নাই সেয়ে মই চৰাই হৈ সুখী বুজিছোঁ দিয়া ময়ো তোমাৰ লগতে সুখী হ'ব দে আমি অহা জনমতো যেন চৰাই হৈ জন্ম লওঁ মই দেখিছোঁ মানুহবোৰৰ মাজত চলি থকা অমানসিক অত্যাচাৰ মই দেখিছোঁ প্ৰিয়জন বুলি ভবাজনেও খঙৰ ভমকত প্ৰিয়জনকে আকৌ অভিশাপ দিয়ে কিমান কাজিয়া কৰে বেয়া বেয়া গালি গালাজো মই শুনিছোঁ নিজৰ প্ৰিয়জনক আনৰ ওচৰত সেৱা প্ৰতিপন্ন কৰাই পাশবিক সুখ পায় সন্দেহ কৰে ইজনে সিজনক আপোনজন হ'ল বুলিয়েই ইমান অত্যাচাৰ কৰাৰ অধিকাৰ থাকেনে আমি চৰাই হৈ সুখী দে নালাগে জীৱশ্ৰেষ্ঠ মানুহ হ'ব আৰু দুখ লাগে মোৰ যেতিয়া বৰুৱানীবোৰ মৰ্মান্তিক বেদনা শুনো মই খিৰিকীৰ কাষত বহি তেওঁ প্ৰায়ে উচুপি থাকে মোৰ মন যায় তেওঁক যেন অকণমান আশ্বাস দিওঁ অকণমান যেন মৰমৰ মাত দিওঁ কিন্তু মই একোৱেই কৰিব নোৱাৰোঁ ইমান ধুনীয়া ডাঙৰ ঘৰখনত হিমাদ্ৰী বাইদেউজনী একেবাৰে অকলশৰীয়া অথচ বহুত মানুহ তেওঁৰ ঘৰখনত কামৰ পৰা আহৰি নোপোৱা ইমান মানুহৰ মাজতো তেওঁ অকলশৰীয়া ঠিক তেনেদৰে কৌমুদী বৌক কালি দেখিছোঁ মোক চাউল খাবলৈ দি থাকোঁতে তন্ময় হৈ বেলেগ কথা ভাবি আছিল তেওঁৰ বহুদিন টোপনি নোহোৱা দুচকুত সপোনবোৰ চাগৈ কেতিয়াবাই শেষ হ'ল আৰু যে কত আছে মই যলৈকে যাওঁ সকলোকে চাওঁ কোনোক দেখোঁ সুখী মানুহ তথাপি অভিনয় কৰে যেনহে লাগে বাৰু যি কি নহওক সকলো ভালে থাকিব লাগে তোমাৰ কথাবোৰ বুজিছোঁ মই আমি চৰাই হৈ সুখী দিয়া আমাৰ ভাল পোৱাৰ অভাৱ নহয় কেতিয়াও আমি চৰাই হৈ সুখী দিয়া আমাৰ বিশ্বাসৰ মৃত্যু নহয় কেতিয়াও আমি চৰাই হৈ সুখী দিয়া আমাৰ খং উঠিলেও প্ৰিয়জনলৈ অন্তৰৰ পৰা অভিশাপ নোলায় কেতিয়াও ধন্যবাদ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক নিজৰ খেয়াল ৰাখক ধন্যবাদ